আমি আজি মায়ঙত আহিছিলোঁ। মায়ঙৰ হাতীমূৰীয়া শিৱ মন্দিৰ আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰত আছে, একদম পাহাৰৰ শীৰ্ষত মানে কৈলাশ বুলি কয় পাহাৰখনৰ নাম। তাত আহিছিলোঁ। আপোনালোকক এটা ধুনীয়া দৃশ্য দেখাম। পাহাৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন আৰু গোটেই অসমখন কেনেকুৱা দেখি পায়, আপোনালোকক বলক দেখুৱাই আছোঁ। একদম শান্তি আৰু সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক, উপভোগ কৰক। এইখন ব্ৰহ্মপুত্ৰ, মানে আমাৰ দৃষ্টিৰে যিমান দূৰলৈকে দেখোঁ সিমান দূৰলৈকে অকল এটা প্ৰাকৃতিক সৌন্দৰ্য। আৰু ইয়াত কোনো এই মাজতে দ্বীপৰ মাজত কিছুমান ঘৰ আছে, গাঁও আছে। জুম কৰি দেখাই দিছোঁ, জুম কৰি দেখাই দিয়ে পানীৰ সিপাৰে। আৰু যিমান দূৰলৈকে চাই ব্ৰহ্মপুত্ৰৰ বুকুহে দেখি পাব। নীলা চাদৰ এখন বৈ আছে। ওপৰত শিৱ মন্দিৰৰ পৰা আহোঁগৈ নি? সেইটো শিৱ মন্দিৰ, মেইন মন্দিৰটো সেইটো, মানে য'ত কৈলাশৰ ওপৰত ভোলে বাবা বহি তপস্যাত লীন হৈ আছে, সেইটো মেইন মন্দিৰটো। ওপৰলৈ দেখুৱাই দিয়া। এইটো আমি থকাতকৈ আৰু ওপৰত আছে। পৰাপক্ষত পাৰিলে তলতে চেণ্ডেলটো খুলি যাব, মন্দিৰ যিহেতু। আমি ইয়াতে চেণ্ডেলটো খুলি যাম এতিয়া। তো আমি এতিয়া পৰ্বতৰ পৰা তললৈ নামি গৈছোঁ। আপোনালোক কিমান তললৈ আমি নামি যাব লাগিব ভিডিঅ'ত দেখুৱাই দিছোঁ, চাই লওক। ফটফটি বহুত তললৈকে আছে, একদম এনেকৈ তলত। তো তলতো এটা সুন্দৰ নাজাৰা আছে। তলতো এটা শিৱ মন্দিৰে আছে, কিন্তু ওপৰতো এটা বেলেগ অনুভৱ হয়। মানে ওপৰত আহি যেতিয়া আমি ভোলে বাবাক দৰ্শন কৰিম, শিৱক, আমাৰ ভগৱানক যদি দেখা পাওঁ ওচৰৰ পৰা, এটা বেলেগ অনুভৱ, মনত শান্তি লাগে। অলপ উঠোঁতে কষ্ট পাব আৰু নুমুতে অলপ সাৱধান, চিৰি যিহেতু ভালকৈ এই চাইড বাৰ আছে ষ্টীলৰ, ধৰি যাব। তো এইটোৱে শিৱ মন্দিৰ তলৰ। আৰু এইখনি চাওক, আমি যে ব্ৰহ্মপুত্ৰ ওপৰৰ পৰা যে দেখাইছিলোঁ আপোনালোকক সুন্দৰ প্ৰকৃতিৰ পৰিৱেশটো, ইয়াৰ তলতো আছে। মায়ঙখন আচলতে সঁচাকৈ বৰ ধুনীয়া, প্ৰকৃতিক সৌন্দৰ্যত বিলীন হৈ থকা এখন, কি বুলি ক'ম, গাঁও চহৰ যি কয়। চহৰৰ পৰিৱেশৰ পৰা যদি এটা শান্তি পৰিৱেশ বিচাৰি আহে, মনৰ শান্তি, আপোনাৰ ভগৱানক মানে আপোনাৰ শিৱ বাবাক যদি লগ কৰিব আহে, ওচৰতে থকা মায়ঙলৈ আহিব, বহুত ধুনীয়া। শিৱ বাবাই নহয়, ইয়াত আছে ৰাম মন্দিৰ আছে, গণেশ মন্দিৰ আছে, কালী মন্দিৰ আছে, লক্ষ্মী মন্দিৰ আছে, দুৰ্গা মন্দিৰ। মানে এইটো এটা মানে আমাৰ সনাতন ধৰ্মৰ এটা, মানে কি ক'ম, গোটেই মায়ঙখন সনাতন ধৰ্মৰ এটা মানে আৱেগ অনুভূতি জড়িত হৈ আছে। সকলোৱে আহিব চাব। আমি আহি পালোঁ তল। এইখনেই হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ সেই পাৰে হ'ল দৰং ডিষ্ট্ৰিক্ট, সেইটো এটা জনাই দিব পাৰে। দৰং ডিষ্ট্ৰিক্ট, আৰু এইটো কি ডিষ্ট্ৰিক্টত পৰে? এইটো আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। এইটো এটা সুন্দৰ অভয়াৰণ্য, এটা ফটো মাৰিবা ন। এতিয়া আমি মায়ঙত থকা পবিতৰা অভয়াৰণ্য সকলোৱে জানেই চাবলৈ আহিছোঁ। আপুনি যেতিয়া পবিতৰা অভয়াৰণ্য মেইন গেট সেইখন, আমি তাত ফটো মাৰিছিলোঁ, আপোনালোকক ফটোখন দেখাম। আৰু দেখি পাব সেইখন মেইন গেট। এনেকৈ চিধা সোমাই আহি পিনে হেংগিং ব্ৰিজ এখন পাব, ওলমা দলং।
ওলমা দলংখনৰ আপোনাৰ বহন ক্ষমতা হা 1.5 টন আৰু দৈৰ্ঘ্য 90 মিটাৰ। আমি এতিয়া এই হেংগিং ব্ৰিজত উঠিব লৈছোঁ। কিবিলাক চোৱা পক্ষী আছে অভয়াৰণ্য আপোনাৰ সোমাই অহাৰ লগে লগে এটা ধুনীয়া কেনেকুৱা ইয়াত আহি তোমাৰ এক্সপিৰিয়েঞ্চ? আদৰণি হাতীত উঠা স্থানলৈ ইয়াত মানে নো এণ্ট্ৰি দিয়া আছে। হাতীত উঠা স্থানলৈ মানে ইয়াত আপুনি হাতীত উঠি গোটেই অভয়াৰণ্যখন আপোনালোকক দেখাব। ইয়াৰ কমিটি আছে, কমিটিৰ লগত যোগাযোগ কৰিব। এতিয়া বৰ্তমান নো এণ্ট্ৰি দেখাই আছে মানুহক। বৰ্তমান এতিয়া অকল ব্ৰিজলৈকে মানে পাৰ্মিশ্যন আছে অহা, তাৰপিছত অকল নো এণ্ট্ৰি দিয়া হৈছে। এইটো কেতিয়াৰ পৰা আকৌ এইটো এণ্ট্ৰি দিব সেইটো আমি সঠিকভাৱে নাজানো। এতিয়া কমিটিক সুধি চাব লাগিব, সুধি আপোনালোকক ক'ম কোনটো মানে মাহত আহিলে আপোনালোকে ভালকৈ গোটেই অভয়াৰণ্যখন চাব পাৰিব। এটা দুটা উঠিব লাগে, এতিয়া নামিলে নেকি? কেলা এইবোৰ ভাল নাপাওঁ। ইণ্ডিয়াৰ বাহিৰৰ অসমৰ বাহিৰৰ। এয়া জীপ চাফাৰী কৰিব কিছুমানে, গাড়ী ৰখি আছে। ইয়াত ৰাতি তোমাৰ ষ্টে কৰিব পাৰি, হোটেল মেডুলা। অকল ভেজ লিখা আছে যে, অকল ভেজ খানা পায়। ভেজো পায়, নন ভেজো পায়। ধুনীয়া ধুনীয়া আমাৰ গড়, হাতীৰ প্ৰতিমূৰ্তি আপোনাৰ কাঠেৰে নিৰ্মিত ল'ব পাৰে। কাষতে দোকানবিলাক আছে, মগ আছে। নমস্কাৰ, আপোনালোকক এতিয়া পবিতৰা অভয়াৰণ্য আমি মানে ৰাস্তাইদি আহিছিলোঁ। ৰাস্তাৰে আহি কাষে কাষে পবিতৰা অভয়াৰণ্য আছে, তাতে এটা সুন্দৰ পৰিৱেশ আৰু এটা সুন্দৰ বস্তু দেখুৱাম হা। অসমৰ গৌৰৱ এশিঙীয়া গড়। এইখন পাহাৰ কাষতে থকা এখন সুন্দৰ একদম পাহাৰ, আপোনালোকক দেখুৱাম এশিঙীয়া গড়। এইখন পবিতৰা অভয়াৰণ্য, এশিঙীয়া গড় চৰি আছে। এইটো বহুত আঁতৰত আছে ইয়াৰ। তো হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া আমি গৈ আছোঁ ক'ত? চনকা। তো বহুতেই জানে, তো আমি এতিয়া চনকা গৈ আছোঁ। চাই থাকক, আপোনালোককো লৈ যাই আছোঁ। এতিয়া পিকনিকৰ সময়, তো পিকনিক খাবলৈ আহিব পাৰে, বহুতে আহিছে। তো আমি দেখাই আছোঁ, চাই থাকক। ঠিক
মুখোমুখি এক্সিডেণ্ট এটা হৈ গ'ল মানে তো গাড়ীখন উঠাই দিব গৈছে আমাৰ বিষ্ণুদাই এইখন যে কিবা এটা হ'ল এক্সিডেণ্ট এটা বাটতে আহি থাকোঁতে ঘটনা এটা দেখিলোঁ দুজন ল'ৰাই দুখন বুলেট লৈ আহিছে এখন বুলেট এখন হোণ্ডা হয় এই বুলেট হোণ্ডা এখন হোণ্ডাখন অঁ এখন বুলেট মানে ৰয়েল এনফিল্ডৰ পুৰা হয় সেইখন এনেকুৱা কাম মানে জেগাটো আগত আমাৰ এই এক্সট্ৰিমেই আমি দুজন উঠাই দিছোঁ সিহঁতৰ সেই ৰয়েল এনফিল্ড লৈও উঠাব পৰা নাই তাতে পৰি আছোঁ বাগৰি মেলি আকৌ দাঙি মেলি উঠাই দিলোঁ ঠেলি মেলি আঁতৰলৈকে উঠালোঁ সেইবোৰ কৰি থাকোঁতে অলপ দেৰি হ'ল ভাগৰো লাগিছে এতিয়া আগলৈ গৈ আপোনালোকক আমাৰ যোনটো ডেষ্টিনেশ্যন ফাইনেল সেইটো দেখুৱাই তো চনকা খাই থাকক Khăm xe ơi তো গাইজ কি বুলি কয় চনকা তো চনকাত আহিলোঁ তো গাইজ লাহে লাহে গৈ আছোঁ যিটো আমি সস্তা ব্লগাৰ নে কি কয় তো লাহে লাহে কৈ আছোঁ অকণমান ডাঙৰ হ'লে মানে এনেকৈ ডাঙৰ হ'ম বাৰু এনেকৈ ডাঙৰ হৈ যাম ক'তনো একেচাতে মানুহ ডাঙৰ হয় পটককৈ ডাঙৰ হ'ব হয়তো পোহৰটো কম পাই আছে কিজানি এইবিলাক কেম্প বনাই থোৱা আছে যোনে আহে ইয়াত ভাড়া ল'ব আৰু এই খালীবিলাক যে আছে খালীবিলাকত ভাড়া নলয় সেইটো নিজে বনাই নিজে খায় নিজে যেনেকৈ কৰে নে কি কোৱা বাকী পৰিৱেশটো ধুনীয়া পৰিৱেশ ধুনীয়া আজি মানুহ নাই পিকনিক পাৰ্টিবিলাক অহা নাই আহিব ডিচেম্বৰ লাষ্টৰ মানৰ পৰা অহা আৰম্ভ নাই চানডে আহে চানডে আহে মানুহ আহে বোলে আৰু এইফালে ৰিজৰ্ট আছে আপোনাৰ এইফালে দেখাই দিছোঁ ৰিজৰ্ট আছে 4-5খন এইকেইখন আছে ডাঙৰ আছে বহুত ধুনীয়া এইখন আপোনাৰ ৰিজৰ্ট কিবা বিচ ফায়াৰ আছে এইখন বিচ ফায়াৰৰ আপোনাৰ বস্তুখিনি তো এনেকৈ বহুত কেইখন ৰিজৰ্ট আছে সেইফালে এখন আছে আপোনাৰ ঝাওবন ৰিটায়াৰ্ড নে কি তো পৰিৱেশটো সুন্দৰ আৰু ইয়াত সূৰ্যৰ মানে যিটো ভিউটো আপোনাৰ লাষ্টত অস্ত যায় তো সেইটো ভিউ চাবৰ কাৰণে বহুতে আহে তুমি চোৱা এতিয়া লাহে লাহে পাহাৰখনৰ তলত যাই থাকিব কিবা এটা চাই ভাল লাগে এইবিলাক বস্তু এনেই আমি দেখাই নাপাওঁ আমি সকলোৱে কামে বিজি থাকোঁ এনেকৈ ওলাই আহিব লাগে চাব প্ৰাকৃতিক পৰিৱেশৰ মাজতে লেট্ৰিন বাথৰুম বনাই দিছে কহুৱা বন কাটি লেট্ৰিন বাথৰুম মানে এইটো মহিলা মানুহ আহিলেও চিন্তা নাই ক'ৰবালৈ যাব নালাগে বাথৰুমলৈ আছে জেগাই ধেৰ বাথৰুম ইয়াত পানী হয় মানে ছিজন লৈ তো সেইকাৰণে ইয়াত সেই দলং এখন বনাই দিছে ধুনীয়া তো বঢ়িয়া আৰু পৰিৱেশ তো আমি চালোঁ আপোনালোককো যিখিনি পালোঁ দেখালোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ যি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ আহিছোঁ নে কি কোৱা জয় অসম জয় গোবিন্দা জয় শ্ৰীৰাম তো এই ৰিজৰ্ট বিচ ফায়াৰ তো ইয়াত মানে মেইনটো হৈছে তোমাৰ এই সূৰ্য যে অস্ত যায় ছানছেট ভিউটো এই ছানছেট ভিউটো চাবৰ কাৰণে মানে কিবা এটা বহুত ধুনীয়া লাগে এই পাহাৰৰ মাজত যেনেকৈ আমি প্ৰাকৃতিক দৃশ্য আঁকিছিলোঁ সৰু থাকোঁতে তোমাৰ প্ৰাকৃতিক দৃশ্য আঁকোঁতেও আমি কেনেকৈ আঁকো সূৰ্যটো অস্ত যোৱা নহ'লে সূৰ্যটো উদয় হোৱা সেইটো আমি প্ৰাকৃতিক দৃশ্যত আঁকো তো ইয়াত আমি আহি সেইটো দেখা পাওঁ যে পাহাৰকেইখনৰ মাজে সূৰ্যটো অস্ত যায় নহ'লে উঠে সাৰ পায় ইয়াৰ কাৰণে বহুত মানুহে আহে আৰু এইফালে বহুত ৰিজৰ্ট আছে তো আপোনালোকে কোনোবা আহে যদি ৰিজৰ্টত থাকিব পাৰে খাব পাৰে যদি নিজে নবনায় আৰু নিজে যদি বনায় ইয়াতে কেম্প ল'ব পাৰে কেম্প লৈ বনাব পাৰে খাব পাৰে নহ'লে কেম্পো যদি নলয় যদি আপোনাৰ আৰ্থিক অৱস্থা ইমান সুচল নহয় মানে আমাৰ নিচিনা আমাৰ লেখীয়া একেই আৰু যদি পইচা পাতি অকণমান নাটনি হৈ থাকে তেনেহ'লে আপুনি আগত যাব এনে যে খালী জেগা য'ত আছে মানে এইখিনিত নহয় এই খালী জেগা আগত আছে সেইপিনে আছে আপোনাৰ তো এনেকৈ খালী জেগাত গৈ কিনে আপোনাৰ এটকা কৰি কাকো দিব নালাগে আপুনি আপোনালোকে যি আনে স্ক্ৰীন আনিব তাৰপিছত ত্ৰিপাল আনিব এনেকুৱাই আৰু আনি মেলি তাত ধুনীয়াকৈ খানা খাব পাৰে তো সেইখিনি দেখাই দিলোঁ আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা নে কি কোৱা
জয় আই অসম। জয় জুবিন দা। জয় জুবিন।